আজি ওলাইছোঁ গাদ্দাৰটো মুভি চাবলৈ। আপোনালোকে বাৰু কেনে পাইছে নাজানো, মই ট্ৰেইলাৰটো চাই কিবা এটা এনজয়মেণ্ট লাগি গ'ল। সেইকাৰণে ওলাই আহিলোঁ মোৰ উত্তম দা আৰু মই একদম টিকেট এটা বুক কৰিলোঁ মোবাইলতে। বুক কৰি লৈ পেলাই পূৰা আহি গ'লোঁ আৰু মুভিটো একদম ট্ৰেইলাৰটো চাই ভাল লাগিছে আৰু আজি চাইও ভাল লাগিল। কিন্তু মুভিটো এতিয়া মই চাম টিকেট চিকেট লৈছোঁ আৰু লাইন ধৰিব লগা হৈ আছে, ইমান ভিৰ হৈ আছে। পিছত যাম এতিয়া, আমাৰ টিকেট চিকেট ৰেডি আছে যিহেতু আমাৰ কোনো প্ৰব্লেম নাই কাৰণে আমি লাইনত লাষ্টত আছোঁ। পূৰা আমাৰ শ্ব' টাইম ষ্টাৰ্ট হৈ গ'ল, আমি ডাইৰেক্ট সোমাই পেলাই আমি মুভিটো এনজয় কৰিম। আৰু মুভিটো মানে এনে লাগছে একচুৱেলি আকাশ মুভি বনাইছে, ই পাকিস্তানক হিলাই দিছে একদম। চানি দেওলে মানে এইবাৰ কি হিলাই দিছে আচৰিত আপোনাৰ। এইবাৰ দংগল লাগি গৈছে, লাইনৰ পৰা জুগলি মাৰিছে জানেনে এনেকৈ আছে। এইটো আমাক টিকেট ল'লোঁ, এতিয়া টিকেটটো অনলাইন কৰা হৈছিল, সেই টিকেটটো লৈছোঁ আৰু দেখালোঁ। দেখাই পেলাই এতিয়া আমি যাম ভিতৰলৈ। ভিতৰত যাই পেলাই মজাকৈ ছিটটো ল'ব লাগিব। মই গোটেই মই তাৰমানে হেৰি আছে মিডিল ছিটটো লৈছোঁ, একদম শ্ব'টো ভাল হয় যোনটো একদম চাই পেলাই মানে মজা লাগিব আৰু চাই মুভিটো চাই পিছত এতিয়া আমি ছিট বিচাৰিব যাই আছোঁ আমি। মোৰ লগটো আৰু মই হিন্দী লাইন নাই ষ্টাৰ্ট হৈ গ'ল। আমাৰ এতিয়া ছিট বিচাৰি পালোঁ বৰ্তমান আমি। ছিট ক'ত গ'লি তই? পালোঁ দে, ছিটটো পালোঁ। পিছত এতিয়া মুভি ষ্টাৰ্ট হ'ব আৰু আমি চাব ৰখিছোঁ। আৰু আপোনালোকে যদি যায় চাব, কিন্তু চাই ভাল পাব, মজা ফেমিলি ড্ৰামা মুভি বুলি ক'ব পাৰিম আৰু আমি। ফেমিলি ড্ৰামা বুলি এইকাৰণে ক'ব পাৰিম কাৰণ তাতে কোনো মানে ভাল একদম চিনবোৰ মজা আৰু চব ঘৰৰ মানুহ চাব পাৰে, একদম বেষ্ট মুভি আৰু পাকিস্তানৰ হেৰি মানে এনে যুদ্ধৰ একশ্যনো দেখাইছে আৰু আমাৰ চানি দেওল যি মুভি একশ্যন তাৰপৰা চাই পেলাই আৰু মানে একবাৰ কান্দিলেও লাগিব, একদিন কেনেকুৱা লাগে মানে মুভিটো আচৰিত লাগিছে। আৰু এইটো ষ্টাৰ্ট হ'ল আমাৰ মুভি। এইবাৰ মানে এইটো ষ্টৰিটো এনেকুৱা দে ফুটাকে এইবাৰ কি কৰে, দেউতাকক পাকিস্তানৰ বচাবলৈ যায় এনেকুৱা ষ্টৰিটো। কিন্তু দেউতাক কোনো ধৰা পৰা নাছিল, যোন পাকিস্তানৰ জেনেৰেল আছিল, কিন্তু এটা মিছা হেৰিৰ ওপৰত গ'ল। কিন্তু লাষ্টত যায় পুতাকি ফাঁচি যায় সেই হেৰিতে। লাষ্টত আমাৰ হেৰিটো পুতাকি ফাঁচি চানি দেওল যোনটো আমাৰ হেৰি আছে, তেওঁ যাই পেলাই কি কৰে এই জেনেৰেলৰ পৰা আমাৰ হেৰি এইটো শেষৰ চিন, যোনটো এতিয়া আমাৰ চানি দেওল আহিব আৰু তেখেতে গাব আখৰি হেৰি এইবাৰ ধৰিব পিছত মজাকে। এইটো জেনেৰেল চালা কামিনা আমাৰ হিৰো ষ্টাৰ হৈছে আৰু আমাৰ মুভি এণ্ডিং হ'ল। আৰু এতিয়া আমি তাৰমানে মুভিটো শেষ কৰি চাই আমি যাই আছোঁ আৰু সকলোৱে পূৰা ফুল এনজয় কৰিছোঁ দেই মুভিটো। বেলেগ পাকিস্তান আৰু মানে হিন্দুস্তান এনে তাৰমানে দেখিছে মানে সেই চিনকেইটা চাই পেলাই চালোঁ। আপোনালোকে চাব, খুলি চাব আৰু বেষ্ট এনজয় ল'ব। আৰু এতিয়া আমি বঢ়িয়াকৈ গাড়ী ওলাইছোঁ। ৰাতি মানে আমি গধূলি আমাৰ হেৰি আছিল 5:30 শ্ব'টো আছিল, আমি চালোঁ। পিছত আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ। ঘৰত যাম বঢ়িয়াকৈ গাড়ী চাড়ী ল'লোঁ আৰু বেষ্ট মুভি বুলি ক'ব পাৰিম আৰু এইকেইদিন ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীত জিন্দাবাদ বেষ্ট আৰু আপোনালোকে চাওক।